গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মোৰ চেনেললৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱা আজি ৱক কৰিবলৈ নগ'লোঁ, উঠা দেৰি। এক্সাৰচাইজ কৰিলোঁ অকণমান ঘৰতে, 1 ঘণ্টামান এক্সাৰচাইজ কৰিলোঁ। গা পা ধুই আহিছোঁ। আজি থাৰ্ছডে, যিহেতু মই চাৰি বাবা ব্ৰত ৰাখি আছোঁ। আজি 6th থাৰ্ছডে হয়। এনেই আমি দুয়োজনেই ব্ৰত ৰখা হৈ যায়, কিন্তু হাজবেণ্ডৰ অফিচ আছে, মানে মৃণালৰ অফিচ আছে। তেওঁ যাব আৰু ট্ৰেইনিং থাকে যে, গোটেই দিনটো কথা কৈ থাকিব লাগে, ভোক লাগে। সেয়ে মই মানে এতিয়া তেওঁ পষ্ট দি দিম। মই ফল মূল, গাখীৰ, দৈ, এনেকুৱা জাতীয় ক্ষীৰ কিবা কিবি খাম আৰু জাতিলাও ক্ষীৰ নে পায়স কিবা এটা বনাই, হালোৱা টাইপ। আৰু এয়া মই কালি ৰখা দৈ ফ্ৰিজত ভৰাই দিলে আৰু ধুনীয়া হৈ যায়। পানীটো যে মইশ্চাৰটো এবজৰ্ব হৈ যায়। অকণমান পাছত লগ পাম। মই প্ৰিপেৰেশ্যন কৰি লওঁ ব্ৰেকফাষ্টৰ কাৰণে। আজি দেৰি হ'লগৈ, এতিয়া 8:30 হৈ গ'ল। মোৰ নৰ্মেলি 7:30 মানত পূজা কৰিবলৈ মই ৰেডি হৈ যাওঁ, কিন্তু আজি যিহেতু মই প্ৰসাদ বনাবলৈ লৈছোঁ, আগতে প্ৰিপেৰেশ্যনো কৰি ৰখা নাই। জাতিলাও মই গ্ৰেট কৰি লৈছোঁ, এটা জাতিলাও আৰু ফুল ক্ৰীম মিল্ক। নৰ্মেলি মই হালৱা বনালে, গাজৰ হালৱা যেতিয়া মই 1 কেজি বনাওঁ, তেতিয়া 2 লিটাৰ ফুল ক্ৰীম মিল্ক লওঁ। এইটো কিমান নাজানো, এটা জাতিলাও আনিছিলে। আধা লিটাৰ ফুল ক্ৰীম মিল্ক হয়। আৰু ইয়াত মই পাউডাৰ মিল্ক অকণমান ডাঠকৈ গুলি দিলোঁ, নহ'লে মানে টেষ্টটো অকণমান ফিকা লাগিব পাৰে, কাৰণ মই নৰ্মেলি ডাবল এমাউণ্ট লওঁ, মানে যিমানো মেইন ইনগ্ৰেডিয়েণ্টটো হয়। এয়া জাতিলাও মই এনেকৈ গ্ৰেট কৰি লৈছোঁ। জাতিলাওখিনি মই দি দিলোঁ গাখীৰত। কেৰাহীত আচলতে বহুত টাইম লাগে সিজিবলৈ, জাতিলাও হওক, গাজৰ হালৱা হওক। মই 1-2 ঘণ্টামান, 1 কেজি গাজৰ হালৱা 2 লিটাৰ ফুল ক্ৰীম মিল্কত মই পূৰা 2 ঘণ্টালৈকে সিজাওঁ, মানে ভাজি ভাজি একদম ৰঙচুৱা কৰি দিওঁ, ড্ৰাই হৈ যায়। তাত গাখীৰ আছে নাই দেখাত গম নাপায়, কিন্তু ফ্লেভাৰটো বহুত ভাল হয়। এতিয়া মই ইয়াত এনেকৈ ডাইৰেক্ট গাখীৰৰ ওপৰতে জাতিলাওটো দি দিলোঁ, আৰু ঘি মই লাষ্টত দিম। যেতিয়া অলপমান ড্ৰাই হ'বগৈ ন, তেতিয়া মই ঘি দি দিম। ঘি দি পেলাই ভাজি থাকিম। এতিয়া টাইম লাগিব চাগে, এইটো সিজিলেহে মই এজ এ প্ৰসাদ ইউজ কৰিবলৈ মই এতিয়া বনাইছোঁহে। আগতে মই মাখানা ক্ষীৰ বনাওঁ, সেইটো বহুত ইজি হয়। মাখানাটোতো সিজিও যায় সোনকালে, ছফ্ট হয় বহুত, ফ্লেভাৰটো বহুত ভালেই লাগে। এতিয়া এইটো মই ফাৰ্ষ্ট টাইম বনাইছোঁ চাগে, নে এবাৰ আগতে বনাইছোঁ নেকি জাতিলাও হালোৱাটো। কালি ৰুমটো অলপমান চিজিল কৰি থৈছিলোঁ ন, ৰাতিপুৱা উঠি ভাল লাগিছে দেখি পেলাই। মই ভাবিছিলোঁ এবাৰ যে ভাগৰ লাগিছে, ইমান দেৰি হৈ গ'ল, মানে কাইলৈ কৰিম আধা কাম, কিন্তু কৰিলোঁ যেতিয়া এতিয়া চাই ভাল লাগিছে। এয়া খুচুৰা কিবা কিবি বস্তু এটা দুটা ওলাই আছে, ক'ৰবাত ৰাখিব লাগিব। ঘৰটো গোটেইটো মচা নাই মই, সেই পূজা কৰা এইখিনিৰ পৰা। আগতে মই ভিতৰত আসনখন বহাইছিলোঁ, শ্বেল্ফ এটা আছে যে, তাৰ মাজতে 2 দিনমান ইয়াত কৰিছিলোঁ। ইয়াত কৰিলে মানে কি হয়, প্ৰসাদৰ বস্তুবোৰ ৰাখিবলৈ জেগা নহয় যে। লাষ্ট টাইম মই মাটিতে সজালোঁ আসনখন। এতিয়া মই এটা এটাকৈ ৰেডি কৰোঁ, বাকীবিলাক সিজি থাকিব। অলপমান ৱৰ্কআউট কৰি পেলাই এই এৰিয়াটোৰ পৰা মুচিলোঁ মই, কিটচেনলৈকে। এইখিনি ডাইনিঙৰ পাৰ্টটো ইয়াৰ পৰা, বাকী পাছত মচিম। এতিয়া ৰাতিপুৱা অলৰেডি দেৰি হৈছিলে, গাও ধুলোঁ সোনকালে। এই কেবিনেটটো বন্ধই কৰা নাই, হালোৱাটো হোৱাই নাই, তেতিয়াহে পূজা কৰিব পাৰিম। ৰাতিপুৱা যদি এইবোৰ পিছত বনালেও হয়, একচুৱেলি ফল মূল, ড্ৰাই ফ্ৰুটছ এয়াও প্ৰসাদ হিচাপে দিব পাৰে, কিন্তু মই মানে এনেকৈ কৰি পেলাই বনাই প্ৰসাদ হিচাপে দি পিছত খাই ভাল লাগে আৰু, সেই একেবাৰে বনাই দিছোঁ। যোৱাবাৰ নকৰিলোঁ যে, সোনকাল হ'ল একচুৱেলি। আৰু আজি মোৰ উঠাও দেৰি অলপমান। মই ভাবিছিলোঁ ৱক কৰিব নাযাওঁ যেতিয়া, এক্সাৰচাইজ কৰিম, 6:30লৈকে ফ্ৰী। মই উঠিছোঁহে 6:18 আজি, ইমান এলাহ লাগিলে নহয়। এয়া পিস্তা, আলমণ্ড, কাজু মই ইয়াত দিয়ে দিলোঁ। অলপমান ড্ৰাইকৈ কাটি গাৰ্নিছ কৰিবৰ কাৰণে ৰাখিছোঁ। গৰম পানী কৰিছিলোঁ উতলাই, এতিয়া তিয়াই দিওঁ অলপমান। বস্তুখিনি উলিয়াইছোঁ। ফাৰ্ষ্ট ইয়াত পূজা কৰি লওঁ, তেন্তে অলপ পাছত লগ পাম যেতিয়া হালৱাটো হৈ যাব। মই অলমষ্ট যেতিয়া হৈ যাব তেতিয়া দেখাম। আপোনালোকে বনাই খাই চাব পাৰে, বৰ ভাল লাগে হালৱাটো। মানে যেনেকৈ গাজৰ হালৱা হওক, বিটৰুট হালৱাটো খুব টেষ্টি। এনেই বিটৰুট মানুহে খাই ভাল নাপায় বহুতে, ময়ো ভাল নাপাওঁ এজ এ চেলাড, কিন্তু হালৱা বনালে বহুত টেষ্টি হয়। তেনেকৈ খাব পাৰে, নিউট্ৰিশ্যনো পালে, টেষ্টো পালে। এয়া গাখীৰটো শুকাইছেগৈ আৰু সিজিছে অলমষ্ট। এতিয়া ইয়াত মই ঘি আৰু চেনি দি দিম, আৰু অলপমান আলমণ্ড পিস্তা আছিলে যে, সেয়া বাকলি গুচাই ল'লোঁ। ড্ৰাইকৈ অলপমান আছে, এইকেইটা ধুই পেলাই এনেই মই ওপৰৰ পৰা গাৰ্নিছ কৰিম, দেখাত ধুনীয়া লাগিব। ঘি দিম মই 2 চামুচমান, এইটো গোৱৰ্ধন ঘি। একেবাৰে ড্ৰাই হৈ যোৱালৈকে লৰাই থাকিম। এতিয়া চেনি ইয়াত মই 4 চামুচ দিলোঁ। কিছুমানে যে ডায়েটৰ খাইছোঁ বুলি কম চেনি দি পেলাই, স্কিম মিল্ক দি পেলাই বনাই, মই তেনেকুৱা নহয়। খালে মই খাওঁ, ভালকৈ ঠিকছে খাম, আৰু নাখালে নাখাওঁ। এতিয়া যদি মই হালৱা বনাওঁ, প্ৰপাৰ যিমান ঘি, পূৰা ফ্লেভাৰফুলকৈ বনাওঁ, এনেকুৱা নহয় যে ডায়েটৰ কাৰণে মই বনাইছোঁ।
আৰু চেনি গাখীৰ ঘি এইবিলাক দি পেলাই যদি ফ্ৰাই কৰে অবভিয়াছলি তাত কেলৰি থাকিবই, এনেকুৱা নহয় যে কম কেলৰি হ'ব বহুত। সেই মই নেখালে মানে নেখাওঁ 10 দিন 15 দিনমান, তাৰ গেপত মই যেতিয়া খাওঁ প্ৰপাৰ খাওঁ, মানে পেষ্ট্ৰিও খাওঁ, ক্ষীৰ খাওঁ। এতিয়া ফুল ফ্লেমত দি দিছোঁ, এইটো চিমত কৰি থোৱা আছিলে। হৈ গ'ল এইটো, এতিয়া মই অফ কৰি দিম। এনেও ঠাণ্ডা হ'লেতো ডাঠ হৈ যাব। ড্ৰাই চপ কৰি থোৱা এইবিলাক মই এতিয়া দি গাৰ্নিছ কৰিম। এতিয়া পূজা জেগাকণ ৰেডি কৰোঁগৈ। হালৱাখিনি বনাই হৈ যোৱাৰ পিছত এনেকৈ বাতি এটাত মই উলিয়াই ল'লোঁ আৰু গাৰ্নিছ কৰিছোঁ কটা আলমণ্ড আৰু পিষ্টা দি পেলাই, আৰু বিৰাট ধুনীয়া লাগিছে। নেচাৰেল লাইটত একচুৱেলি ফটোবিলাক বহুত ভাল আহে। কিচেনত ইমান এটা পোহৰটো ভাল নহয় কাৰণে বৰ দেখাত ধুনীয়া নালাগে। এতিয়া পূজা কৰিবলৈ বহিলোঁ। মই ফটোখন গাখীৰ গংগাজল পানীৰে ধুই মেলি পেলাই এতিয়া ফুট লগাইছোঁ। হালধি, বগা চন্দন, ৰঙা চন্দন, কুমকুম এইবিলাকেৰে ফুট লগাইছোঁ। আৰু তাৰপাছত ধূপ আৰু চাকি জ্বলাই পেলাই আৰতি কৰিম আৰু 108টা নামাৱলী পঢ়িম। ওম শ্ৰী সাই নাথায় নমঃ, ওম শ্ৰী সাই লক্ষ্মী নাৰায়ণায় নমঃ, ওম শ্ৰী সাই কৃষ্ণম শিৱ মাৰুতয়া দিৰূপায় নমঃ, ওম শ্ৰী সাই শেষশায়িনী নমঃ, ওম শ্ৰী সাই গোদাবীৰ তটি শিলাধিবাসিনী নমঃ। কাপোৰ জ্বলাই পেলাই সাই বাবা আৰতি গাইছোঁ এতিয়া মই। আৰু মই ৰাতিপুৱা শ্ৰী সাই চালিচা, সাই বাৱনী, 11টা সাই বাবা বচন আৰু ব্ৰত কথাও পঢ়োঁ। আৰু মোৰ পূজা কৰা হৈ গ'ল এইমাত্ৰ। তাৰপাছত মই হনুমান চালিচা গাম, যিটো মই ডেইলি গাওঁ। এতিয়া চাকিখনেৰে অলপমান আৰতি কৰিছোঁ। এতিয়া মই গাইছোঁ হনুমান চালিচা। বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশু কাজে, হনুমান জ্ঞান গুণ সাগৰ জয় কপীসতি হুলু জাগৰ ৰাম দূত তুলিত বলধামা অঞ্জনি পুত্ৰ পৱন সুত নামা। এইমাত্ৰ ফ্ৰী হৈছোঁ। পানী এগিলাচ এতিয়া খাইছোঁহে, ৰাতিপুৱাই 1 ঘুটমান খাইছিলোঁ, এতিয়াহে আজৰি হৈছোঁ। এতিয়া তুলসী জিঞ্জাৰ টি খাম। হালৱা অলপমান উলিয়াই লৈছোঁ, কল এটা আৰু আপেল কেইটুকুৰামান। আকৌ আহিলোঁ মই। এতিয়া 12:30 হৈছে, জাষ্ট উঠিছোঁহে, মানে বাচনো ধোৱা নাই। আনকালে মই বাচন ধুই মেলি ৰেডি হৈ যাওঁ, ফ্ৰী হৈ যাওঁ মানে। এতিয়া মই আলু বইল কৰিলোঁ লগালগ ব্ৰেকফাষ্ট কৰি উঠিয়েই। আলু 4টামান বইল কৰিছোঁ। কুটু এটা পুৰি বনাম, যিহেতু তাত গ্লুটেন নাথাকে, মঠিবলৈ দিগদাৰ হয়, ফাটি ফাটি যায়। আলু মেছ কৰি পেলাই 3খনমান সৰু ইমান সৰু চাইজৰ ৰুটি বা পুৰি কিবা এটা বনাম। আৰু বইল আলু আছে, ফ্ৰাই কৰিম। গোটেই বাচন এতিয়া ফুল হৈছে হাজবেণ্ডৰ ব্ৰেকফাষ্ট। মই যে হালৱা বনালোঁ, চাহ খালোঁ, প্লেটবিলাক লেতেৰা হৈ আছে। আলু ইয়াতে মই বইল কৰি থৈছোঁ। ৰীল এটা শ্বুট কৰিম বুলি ভাবিছোঁ আজি, ফেশ্বন। মই ইমান দিনে ভিডিঅ' নাই কৰা, সেইকাৰণে এনাৰ্জিটো আনিবলৈ বহুত দিগদাৰ লাগিছে। এতিয়া ভাবি আছোঁ কৰোঁ নকৰোঁ, নাই কৰিব লাগে। ৱৰ্কআউট মই যেনেকৈ কৰি থাকোঁ, যেনেকৈ নিজক পুছ কৰোঁ, ভাবিছোঁ ভিডিঅ' কৰিবলৈ পুছ কৰিম। অলপমান চাব লাগিব কেনেকৈনো এডিট কৰে, কেনেকৈ ৰীলবিলাক, ফেশ্বন ৰীলবিলাক শ্বুট কৰে, অলপ আইডিয়া লৈ লওঁ। তেতিয়ালৈকে মই নিজৰ লাঞ্চটো প্ৰিপেয়াৰ কৰি লওঁগৈ, পাছত মই ৰীল বনাম। আৰু চাগে আজি ইভিনিং ৱক কৰিব যাম, কাৰণ আজি মৰ্ণিং যোৱা নহ'ল। চাওঁ কি হয়। 6:30 হ'ল, মৃণালৰ ছুটি হৈ গ'ল চাগে, এতিয়া আহি আছে, 7টামান বজাত পাবহি। কিবা এটা আনিবলৈ আছে, ক'ব লাগিব। আজৰি হৈ লাঞ্চ বনালোঁ মই, ব্ৰতৰ খানা বনাইছিলোঁ, আলু অলপমান ফ্ৰাই কৰি। কুটু আটা দি সৰু 3খন ৰুটি, মানে সৰু সৰু ৰুটি বেলিবতো নোৱাৰি ভালকৈ। এতিয়াও পোহৰ হৈ আছে, ইয়াত এনেকুৱা হৈ আছে, চাব দেই। বাহিৰত ইমানখিনি পোহৰ হৈ আছে, অলপ দেৰি পিছত এন্ধাৰ হ'বগৈ আৰু। এতিয়া ইভিনিং পূজা কৰিব লাগে, তেওঁ আহিলেহে মই পূজা কৰিম। গা ধুব আছে এতিয়া, যি খাম এতিয়া তাৰ কাৰণে অকণ প্ৰিপেৰেশ্যন কৰিলোঁ। মানে মটৰ আৰু আলু বইল কৰিলোঁ, পিঁয়াজ আৰু নহৰু নিদিওঁ। 7টা বাজি গ'ল আৰু মৃণালো আহিলে অফিচৰ পৰা। মই মটৰ, আলু ঘুগুনি আৰু তাতে অলপমান পনীৰ দি দিছোঁ। অলপমান আছিলে পনীৰ, বেছি নাই। সেয়া বনাই হৈ গ'ল। এতিয়া লুচি বনাম, লাল চাহ খাম চেনি নোহোৱাকৈ। এতিয়া বনাই লওঁ, তাৰ পাছতহে পূজাটো কৰিমগৈ। সৰু সৰু লুচি 4খনকৈ, মানে 8খন টোটেল বনাম। বৰ ডাঙৰ নবনাওঁ, আমি 4খন লুচি ফিক্স খাওঁৱেই আৰু। মানে যেতিয়াও খাওঁ, ঘনাই লুচি খোৱা নহয়। আমি কেতিয়া 10 দিন 7 দিনমানৰ মূৰত কেতিয়াবা খাওঁ। কেক এটা বনোৱা কথা আছিলে, বনোৱাই নহ'ল কেক। এনেই ফোন কিবা কিবি কৰি থাকিলোঁ, কেক বনোৱা নহ'লেই। এতিয়া জানো পাই কৰি পেলাই হয় নহয় সময়। লুচি খাই বৰ ভাল পাওঁ, কিন্তু সদায় খোৱাটো ভাল নহয়, ইমান ডিপ ফ্ৰাই, তেলত ফ্ৰাই কৰা। অকণ বেলেঞ্চ কৰিব লগা হয় ডায়েটটো। কেতিয়াবা বাহিৰত 7 দিনত কেতিয়াবা বাহিৰত খাওঁ, কেতিয়াবা ঘৰত বনাওঁ। সেইকাৰণে ডায়েটবিলাক চেঞ্জ কৰি থাকোঁ। অ'টছ, মুছলি, পনীৰ দিয়া, ভেজিটেবল চেলাড, কণী,
ব্ৰেড বাটাৰ পিনাট বাটাৰ স্মুদি ডেইলি চেঞ্জ কৰোঁ তেনেকুৱা কৰিলে ন বৰ নালাগে আচলতে একেটাকে খাই খাই আমনিও লাগে ৰুটি চুটি আমি কেতিয়াবা 8 দিনত এবাৰমান বনাওঁ এতিয়া পটকৈ মই লুচিটো বনাই লওঁ আগতে মই বেলনাত বেলিছিলোঁ এতিয়া ইয়াতে কমফৰ্টেবল লাগে মচি লৈছোঁ মই এইটো বস্তুটো তিতা কাপোৰ এখনে ধুনীয়াকৈ মচি ল'লোঁ শুকালে লুচিখন দিয়া আগে আগে তেলটো পুৰা ফুল ফ্লেমত গৰম কৰি লওঁ চিমত নাৰাখোঁ তেতিয়া এনেই বেলি থাকোঁতে চিম কৰি দিওঁ এতিয়া এখন ইয়াত দি দিছোঁ লুচিখন দিয়াৰ সময়ত ফ্লেমটো বাঢ়ি থাকিলে ধুনীয়াকৈ ফুলি যায় এতিয়া বেলিম যিহেতু এইখন মই আগতীয়াকৈ বেলি নলওঁ এখন বেলুঁ পুৰোঁ এখন বেলুঁ তেনেকৈ কৰোঁ এতিয়া এইখন বেলিম মই আৰু তেতিয়া মই গেছটো চিমত কৰি দিলোঁ এনেকৈ চিমত থকা ভাগে বহুত দেৰি চিমত থকাৰ পাছত যদি মই দি দিওঁ তেতিয়া পাতলকৈ ফুলে পূৰা এনেকুৱা বেছিকৈ ফুলি নাহে মানে মই এনেই নৰ্মেল লগে লগে যিবোৰ লুচি বা ৰুটি খাওঁ ন শুকান ৰুটি খাওঁ আমি বনাওঁ আৰু লগালগ খাই দিওঁ হটকেছত থোৱা নিয়ম নাই থালিখনত এনেই ঢাকি লওঁ এখন খাওঁ এইখন ঢাক খাই থাকে তেতিয়ালৈকে চফ্টে হৈ থাকে তেনেকৈ লগালগ খোৱা যিবোৰ ৰুটি আৰু লুচি এইবোৰত মই গৰম পানী নিদিওঁ নৰ্মেল পানী আৰু নিমখ 1 চিকুটমান দিওঁ এয়া এতিয়া ঠাণ্ডা পানী দি মঠিছোঁ অলপমান নিমখ দিলোঁ এতিয়া পূজা কৰা জেগাকণ ঠিক কৰি ল'মগৈ চাকিবোৰ ৰেডি কৰিব লাগে একেবাৰে পূজা কৰা সময়ত লগ পাম আৰু পূজা কৰি হৈ যোৱাৰ পিছত লাল চাহ বনালোঁ আৰু লুচি মটৰ আলুৰে সৈতে খাইছোঁ কাৰণ এবাৰে অন্ন খোৱা হয় দিনত ফল মূল বা যিবিলাক অনাজত নপৰে যেনেকৈ কুট্টু আটা বা ফল মূল কিবা কিবি মখানা এইবিলাক সাবুদানা এইবিলাক নপৰে সেইবিলাক খাব পাৰে তে দিনত মই কুট্টু আটাৰ ৰুটি আৰু আলু খাইছিলোঁ এতিয়া ভোক লাগিছে কাৰণ ইভিনিং মই একো খোৱা নাছিলোঁ ব্ৰতৰ দিনাখন আমি নৰ্মেলি 7:30 to 8টা বজালৈকে খাই দিওঁ বনাই মেলি হৈ যোৱাৰ পিছত পূজা কৰোঁ তাৰ পাছত খোৱা হৈ যায় আৰু খাই উঠিলোঁ আমি 8টা বজাতে ডিনাৰ কৰিলোঁ ডিনাৰ মানে এনেই 7টা 7:30 কৰা হয় পূজা থকা দিনাখন কিন্তু চব ৰেডি কৰি মেলি আজি বনোৱাও দেৰি অলপমান আৰু মোৰ কিটচেন বাচন চাচন ধুই কিটচেন চাফা কৰি আজৰি হৈ গ'লোঁ এতিয়া আৰু এতিয়া বাজিছে 8:25 মান হৈছে মোৰ বাচন ধুই কিটচেন চাফা কৰি হৈ গ'ল এই ব্লগটো তেন্তে আজি ইয়াতে সামৰিছোঁ আৰু চকলেট কেক বনামকৈ আজি বনোৱা নহ'ল আৰু এতিয়া বনাবলৈ মনো যোৱা নাই ৰাতি হ'ল আকৌ বাচন লেতেৰা হ'ব সিজোতে টাইম লাগিব মেডিটেশ্যন অলপমান কৰিবলৈ আছে তেন্তে ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু জাতিলাও হালৱা ৰেচিপিটো বনাই চাব বনাই পেলাই খাই কেনেকুৱা পালে কমেণ্টত জনাব গুড নাইট বাই বাই